to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপৰ অধ্যায় 8 আমাৰ ঐতিহ্য অধ্যায়ৰ আজি আমি পাঠ আলোচনা কৰিম পাঠ 2 পাঠ 1 চৰাইদেউ ভ্ৰমণ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে চোৱা নাই যদি চাই লবা তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন পোনপ্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি আলোচনা কৰিম পাঠ 2 লাচিত বৰফুকন পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্ন উত্তৰো আলোচনা কৰিম ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নঙত আলোচনা কৰো আৰু লিখু আহা ক ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছো আগৰ দৰে এতিয়া আমি লিখাখিনি চাম লগতে মই তোমালোকক মাতিও শুনাম কৰ উত্তৰ ইতিহাস প্ৰসিদ্ধ মোগল বিজয়ী বীৰজনৰ নাম লাচিত বৰফুকন খ প্ৰশ্ন দিয়া হৈছে অসমক পৰাধীন কৰিবলৈ কোন আহিছিল উত্তৰত লিখিবা অসমক পৰাধীন কৰিবলৈ মোগল সেনা আহিছিল গ প্ৰশ্ন লাচিতে মোমায়েকক কিয় গড় বান্ধিবলৈ আদেশ দিছিল উত্তৰ লাচিতে মোগল আক্ৰমণ ঠেকাবলৈ গড় বান্ধিবলৈ আদেশ দিছিল ঘ প্ৰশ্ন ৰাতিপুৱাৰ আগতে কত গড় নিৰ্মাণ কৰাৰ কথা কৈছে উত্তৰত লিখিবা ৰাতিপুৱাৰ আগতে শৰাইঘাটত গড় নিৰ্মাণ কৰাৰ কথা কৈছে উঙ প্ৰশ্ন লাচিতে মোমায়েকক কি দায়িত্ব দিছিল উত্তৰত লিখিবা লাচিতে মোমায়েকক গড় নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল প্ৰশ্নৰ উত্তৰবোৰ মই অতি চমুকৈ লিখিছো মই সদায় চমুকৈ প্ৰশ্নৰ উত্তৰ দিবলৈ মই যত্ন কৰো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে ইয়াৰে পৰা চাই লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন তলৰ সংলাপ কেইটা কোনে কৈছিল লিখা আৰু তেওঁলোকৰ ভাওলৈ সংলাপ দুটি মাতা ক কাম কৰি কৰি মানুহবোৰ লালকাল যতে ততে পৰি শকতি কুলাই মানে কাম কৰিছিল নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল তোমালোকে উত্তৰত লিখিবা উক্ত সংলাপটো মোমাইদেৱে লাচিত বৰফুকনক কৈছিল কোনে কৈছিল উত্তৰ মই তোমালোকক মাতিও শুনালো লিখাখিনি চাইছা তাৰে পৰা লিখি লবা ভাওলৈ সংলাপ দুটি মাতা তোমালোকে মাতিবা এটো আৰু এটা সংলাপ দিয়া হৈছে খ কি কলা মোমাই তুমি ভাগৰি পৰিল তোমাৰ মুখত এনে কথাও সৰিল জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত তোমালোকে খৰ উত্তৰত লিখিবা উক্ত সংলাপটো লাচিতে মোমাইদেৱক কৈছিল ভাওলৈ তোমালোকে নিজে কৰিবা মই তোমালোকক মাতি শুনালো অধ্যয়নৰ 3 নং প্ৰশ্ন দিয়া হৈছে পদ্ধতিত পোৱা শব্দবোৰৰ অৰ্থ লিখু আহা অগণন মানে অলেখ অথবা অসংখ্য গড় মানে প্ৰাচীৰ কোট অথবা দুৰ্গ পুন নাতি মানে পুত্ৰ নাতি বিয়াগুম মানে বিয়া অথবা দুখজনক বিচ্ছেদ লিখিব পাৰা ক্ষণ মানে খন্তেক মুহূৰ্ত সিগিল মানে কাটিল লিখিবা অথবা শিৰচ্ছেদ লিখিব পাৰা 4 ক প্ৰশ্ন দিয়া হৈছে পদ্যৰ ছন্দ মিলোৱা আৰু উচ্চাৰণ কোমল কৰাৰ বাবে কিছুমান শব্দ সৰল ৰূপত লিখা হয় পদ্যটোত থকা এনে শব্দৰ সৰল ৰূপৰ লগত শব্দৰ মূল ৰূপ মিলোৱা ইয়াত আমাক মিলাবলৈ দিয়া হৈছে ঠিক আছে শতৰু মানে শত্ৰু গৰজি মানে গৰ্জি শকতি মানে শক্তি বুদ্ধি মানে বুদ্ধি প্ৰীতি মানে প্ৰীতি স্বাধীন মানে স্বাধীন হেয় মানে শেষ ঠিক আছে ইয়াৰে পৰা তোমালোকে মিলাই লবা বাক্য ৰচনা কৰা ততালিকে লালকাল তীৰবিৰাই তাহানিৰ মই বাক্য ৰচনা কৰিয়ে ৰাখিছো এবাৰ চাই লম ততালিকে মাতি আনি কামটো কৰিলে লালকাল তাই টোপনিত লালকাল হৈছে তীৰবিৰাই আকাশত তৰাবোৰ তীৰবিৰাই আছে তাহানিৰ লাচিতৰ পু নাতি তোমালোক শুন ৰাখিব লাগিব সেই তাহানিৰ গুণ মই কবিতাৰ পৰা লিখিছো তোমালোকে তীৰবিৰাই ৰাতি আকাশত তৰাবোৰ তীৰবিৰাই থাকে বা তীৰবিৰাই আছে বুলি লিখিবও পাৰা ততালিকে তোমালোকে লিখিব পাৰা সীতাই ৰীতাক মাতি আনি কামটো ততালিকে কৰিলে ঠিক আছে মই তোমালোকক এনেদৰে বাক্য ৰচনা কৰিব লাগে বুলি দেখাই দিছো তোমালোকে নিজৰ মতেও কৰিব পাৰা এতিয়া আমি আলোচনা কৰিম গ প্ৰশ্নত দিয়া হৈছে তলৰ বাক্যবোৰত ৰঙাকৈ দিয়া শব্দ কেইটাই কি অৰ্থ প্ৰকাশ কৰিছে লিখা
ৰাতিতে কৰিলে গড় থকা চোৱা বা কি চোৱা মানে এইটো শব্দৰ অৰ্থ অংশ অথবা সীমা যোনটোলৈ চোৱা এইটো চোৱা মানে লক্ষ্য কৰা ইয়াত আছে দ্বিতীয় চ ইয়াত আছে প্ৰথম চ ঠিক আছে এইটো স্বৰ অংশ সীমা চোৱা এইটো স্বৰ লক্ষ্য কৰা অথবা চোৱা কিজানি নহব গড় আজিয়ে ৰাতি মানে এইটো গড় মানে কোট অথবা প্ৰাচীৰ গড় আপুৰুগীয়া জন্তু এইটো গড় মানে জন্তু এবিধ জন্তু কলা গৰুটোৱে ঘাঁহ খাই আছে কলা মানে গাৰ ৰং কলা ঠিক আছে কলা মানুহজনে গাড়ী খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল মানে কলা মানে কাণে নুশুনা ঠিক আছে ইয়াত মই লিখিছো তোমালোকে বুজিয়ে পাইছা ইয়াৰে পৰা লিখি ল'বা জ্ঞান সম্প্ৰসাৰণ 5 নং ভাবো আৰু লিখো আহা ৰাতিৰ ভিতৰতে গড়টো সজা নহলে কি হলেহেঁতেন মোগলে আক্ৰমণ কৰিলেহেঁতেন হয়নে তোমালোকে লিখিবা মই মুখেদি কলো মোমাই ডাঙৰ নহয় দেশৰ আগত এই কথা ফাকি কোনে কাক কৈছিল এইটো কথা কোনে কৈছিল লাচিত বৰফুকনে মোমাইদেৱক কৈছিল ঠিক আছে দেশক ৰক্ষা কৰিবলৈ লাচিতে নৰিয়া গাৰে যুঁজ কৰিছিল দেশৰ বিপদৰ সময়ত আমি কি কৰিব পাৰো দেশৰ ৰক্ষা কৰিবলৈ লাচিতে নিজৰ কথা ভবা নাছিল হয়নে নৰিয়া গাৰেও যুঁজ কৰিছিল মানে গা বেয়া আছিল হলেও যুঁজ কৰিছিল তুমি কি কৰিবা তুমিও নিশ্চয় সেইটোৱে কৰিব লাগিব আমাক লাচিত বৰফুকনে উদাহৰণ দি গৈছে ঠিক আছে শৰাইঘাটৰ যুদ্ধত লাচিতে নাৱত উঠি যুঁজ কৰিছিল তোমালোকে এতিয়া কি কামত নাও ব্যৱহাৰ হোৱা দেখিছা কি কামত দেখিছা আজিকালিও নাও ব্যৱহাৰ হয়নে য'ত ৰাস্তা ঘাট হোৱা নাই তাতে নাও ব্যৱহাৰ হয় দেখিছা বানপানী হলে ব্যৱহাৰ হয় তোমালোকে ক'ত দেখিছা লিখিব পাৰা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে ধন্যবাদ আকৌ লগ পাম আমি অধ্যায় 9 স্বাস্থ্য আৰু সু অভ্যাস পাঠ 1 সজ অভ্যাসৰ সুফল পাঠত ঠিক আছে এইটো পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপ আমি নতুন ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ